আজিৰ ভিডিঅ'ত আমি কথা পাতিম টনচিলৰ বিষয়ে। টনচিল কি আৰু ইয়াৰ বাবে কি কৰিব লাগিব, ইয়াৰ প্ৰব্লেম আৰু ইয়াৰ কাৰণে কি মেডিচিন খাব লাগে। আমাৰ মুখমণ্ডলত টনচিল দুই ধৰণৰ হয়, এটা হ'ল লেফ্ট সাইড আৰু এটা হ'ল ৰাইট সাইড। আপোনালোকে স্ক্ৰীনত দেখা পাইছে। ইয়াত টনচিলৰ কাম কি, টু ফিল্টাৰ আউট বেক্টেৰিয়া এণ্ড আদাৰ জাৰ্ম। যদি কোনো বেক্টেৰিয়াই আমাৰ শৰীৰৰ ভিতৰত মুখমণ্ডলৰ দ্বাৰা প্ৰৱেশ কৰিব বিচাৰে বা ইণ্টাৰ কৰিব বিচাৰে, তেতিয়া এই টনচিলে তাক বাধা দিয়ে আৰু ফিল্টাৰ কৰি আউটপুট কৰে, জাৰ্মবিলাকক আউটপুট কৰি দিয়ে। যেনে মুখমণ্ডল বা নাকৰ দ্বাৰা বতাহৰ লগত ভিতৰলৈ কোনো বেক্টেৰিয়া বা জাৰ্ম সোমাব নোৱাৰে, তাক বাধা প্ৰয়োগ কৰে। আৰু ইয়াত কি কৰে, টু প্ৰিভেণ্ট ইনফেকশ্যন ইন দ্য বডি। যদি কোনো ইনফেকশ্যন ভিতৰলৈ সোমাব ট্ৰাই কৰে বা চেষ্টা কৰে, তাক বাধা প্ৰয়োগ কৰে আৰু ইনফেকশ্যনৰ পৰা দূৰত ৰাখে। আৰু এই টনচিলটো এটা প্ৰটেক্টৰ হিচাপে কাম কৰে ইয়াত। আৰু টনচিল হ'লে কি হয়, যদি আপোনাৰ ডিঙিত দুখ পাইছে বা দুখ পাই আছে আৰু চুৱেলিং হৈছে, কোনো খাদ্যবস্তু খাব নোৱাৰিছে, কোনো খাদ্যবস্তু খালে আপোনাৰ ডিঙিত দুখ পাইছে, তেনে ক্ষেত্ৰত এনে অৱস্থাত টনচিলাইটিছ বুলি কোৱা হয়। টনচিলাইটিছ, ইয়াত আইটিছ মানে কি? আইটিছ মানে হ'ল চুৱেলিং হোৱা, ইনফ্লেমেশ্যন হোৱা বা চুৱেলিং হোৱা বা চুজন হোৱাকে আইটিছ বুলি কয়। যদি কোনো ইনফেকশ্যন ভিতৰলৈ সোমাই যায় বা বেক্টেৰিয়া বা জাৰ্ম ভিতৰলৈ সোমাই যায়, তেতিয়া তেনে ক্ষেত্ৰত টনচিলৰ পৰা টনচিলাইটিছ হয়। যেনে বেক্টেৰিয়াল অৰ ভাইৰেল ইনফেকশ্যন কেন কজ টনচিলাইটিছ। তো তেতিয়া টনচিলৰ পৰা টনচিলাইটিছ হৈ যায় এই ইনফেকশ্যনৰ কাৰণে। এতিয়া আমি কথা পাতিম টনচিলৰ চিমটমৰ বিষয়ে। টনচিল হ'লে কি সমস্যা দেখা দিব পাৰে আপোনালোকৰ। যদি আমাৰ ডিঙি চুৱেলিং হৈ আছে বা দুখ পাই আছোঁ, তেনে ক্ষেত্ৰত আমি কেনেকৈ জানিম যে আমাৰ টনচিলাইটিছ হৈছে। টনচিলাইটিছৰ চিমটম, ডিফিকাল্টি চুৱেলিং, অৰ্থাৎ যেতিয়া আমি উশাহ নিশাহ লওঁ তেতিয়া আমাৰ ডিঙিত দুখ পাওঁ, তেনে ক্ষেত্ৰতো আমি জানিম যে টনচিলাইটিছ হৈছে। চৰ থ্ৰ'ট, অৰ্থাৎ যদি কোনো বস্তু আমি খাওঁ তেতিয়াও আমি ডিঙিত দুখ পাওঁ। আৰু ফিভাৰ এণ্ড চিল, অৰ্থাৎ আমাৰ শৰীৰত যেতিয়া জ্বৰ হয় আৰু ফিভাৰ এণ্ড চিল, যেতিয়া আমাৰ শৰীৰত গোটেই শৰীৰটো জ্বৰ হৈ যাব আৰু আপোনাৰ জ্বৰৰ লগত গোটেই শৰীৰটো বিষ কৰিব। হেডেক অৰ্থাৎ মূৰ বিষাব। ইয়াৰ পেইন অৰ্থাৎ কাণৰ গুৰি, কাণবিলাক বিষাই থাকিব। আৰু ব্ৰেথ এণ্ড চুৱেলিং, কাৰোবাৰ লগত কথা পাতোঁতে বা উশাহ নিশাহ লওঁতে আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলায়, তেতিয়াও আমি বুজি পাৰিম যে এইটো টনচিলাইটিছ হৈছে। এতিয়া আমি কথা পাতিম টনচিলাইটিছৰ কজেছ অৰ্থাৎ কাৰণ। টনচিলাইটিছৰ কাৰণবোৰ হ'ল বেক্টেৰিয়েল গ্ৰ'থ, অৰ্থাৎ যেতিয়া কোনো ইনফেকশ্যন আপোনাৰ ভিতৰলৈ সোমাই যাব, তেতিয়া কি হ'ব, তাত ইনফেকশ্যনটো বাঢ়ি যাব। ইনফেকশ্যনটো বাঢ়ি যোৱাৰ ফলত আপোনাৰ টনচিলাইটিছ হ'ব আৰু ডিঙিত পেইন হ'ব বা দুখ হ'ব। আৰু ভাইৰেল ইনফেকশ্যনৰ কাৰণেও আপোনাৰ টনচিলাইটিছ হ'ব পাৰে। আৰু ইয়াত টনচিলাইটিছৰ মেইন কাৰণটো হ'ল ষ্ট্ৰেপ্টোককাছ বেক্টেৰিয়া। ষ্ট্ৰেপ্টোককাছ বেক্টেৰিয়াৰ কাৰণে বেছিভাগ এই সমস্যাটো দেখা দিয়ে। যদি আমি ইয়াত কথা পাতোঁ টনচিলাইটিছৰ ট্ৰিটমেণ্টৰ কথা, কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰি আৰু কি মেডিচিন ল'ব পাৰি, তো ইয়াত দেখা পাইছে এজিথ্ৰ'মাইচিন। আৰু এই এজিথ্ৰ'মাইচিনটো হৈছে এটা এণ্টিবায়'টিক মেডিচিন, যিটো আমাৰ কোনো বেক্টেৰিয়েল ইনফেকশ্যন বা ইনফেকশ্যনক বাধা দিবলৈ আমি এণ্টিবায়'টিক মেডিচিন ইউজ কৰোঁ। আৰু এই এজিথ্ৰ'মাইচিন টেবলেটটো হ'ল এটা মাইক্ৰ'লাইটিক টেবলেট, যিটো দিনত এবাৰে ল'বলৈ কোৱা হয়। আৰু যদি ইনফেকশ্যনটো বেছি হৈ যায়, তেতিয়া আপুনি দুবাৰ ল'ব পাৰে। আৰু ইয়াৰ লগত পেইনকিলাৰ দিয়া হয়। পেইনকিলাৰ যেনে এচিক্লোফেনিক এণ্ড পেৰাচিটামল কম্বিনেশ্যনৰ টেবলেট হয়, সেইটোও আপুনি দিব পাৰে পেইনকিলাৰৰ অৰ্থাৎ দুখৰ কাৰণে। আৰু এই টেবলেটটো এডলৰ কাৰণে এবাৰৰ পৰা দিনত দুবাৰলৈ দিব পাৰে। সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে ইয়াত পেৰাচিটামলৰ চিৰাপ বা ছাছপেনশ্যন দিয়া হয়। ইয়াত 15 mg পাৰ কেজিত দিয়া হয়। যদি কেঁচুৱা বা সৰু ল'ৰা ছোৱালীক এণ্টিবায়'টিক দিব বিচাৰে, তেনেতে এজি নামৰ এটা ড্ৰাই ছাছপেনশ্যন আছে। এনেকুৱা মাৰ্কেটত বহুত ধৰণৰ আপোনালোকে এণ্টিবায়'টিক পাই যাব। এনে এণ্টিবায়'টিক 10 mg পাৰ কেজি ল'ৰা ছোৱালী বা কেঁচুৱাত দিব পাৰে আপোনালোকে। আৰু ইয়াত যদি এডলত এজিথ্ৰ'মাইচিন কাম নকৰে, তেনেহ'লে আপোনালোকে চেপ্ৰডক্সিন টেবলেট ইউজ কৰিব পাৰে। এইটোও এটা ভাল টেবলেট হয়। এইবোৰেই হ'ল টনচিলাইটিছৰ ট্ৰিটমেণ্ট। ইয়াৰ উপৰিও আপোনালোকক গাৰ্গল কৰিব লাগিব। মনত ৰাখিব এটা কথা যে এই গাৰ্গলটো সৰু ল'ৰা ছোৱালীক কেতিয়াও নিদিব। এইটো এডলৰ কাৰণে, কাৰণ ইয়াত ক্লৰহেক্সিডিন মাউথ ফ্ৰেছ থাকে আৰু এইটো কেৱল এডলৰ কাৰণেই হয়। এইটো বাচ্চা বা কেঁচুৱা বা সৰু ল'ৰা ছোৱালীক নিদিব কেতিয়াও। ইয়াত গাৰ্গল আপোনালোকে এক চামুচ লৈ
1 গ্লাছ পানীত মিহলাই আপোনালোকে গাৰ্গল কৰিব পাৰে। গাৰ্গলটো হ'ল এটা এণ্টিছেপ্টিক মেডিচিন। এইটো আপোনাৰ বেক্টেৰিয়াবোৰক মাৰিবলৈ সহায় কৰে। আজিৰ ভিডিঅ'টো আছিল টনচিলাইটিছৰ। যদি ইয়াত আপোনালোকৰ বুজাত প্ৰব্লেম হৈ আছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু এনেকুৱা ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।